সবাই নিবেদন কৰিব পাৰিছে তোমাৰ জ্যেষ্ঠ আহিছে তেওঁলোকক আমাৰ ভাৱৰ বাবে অনুৰোধ জনাইছো আৰু আমি যিহেতু আমাক কৈছো না অকণমান সময় আমি চিঞৰিব লাগিব চিঞৰি আমি জুবিনদাক ফেৰিত কৰি তুলিম এটা উদাসীন জীৱন যাপন কৰা এক উৎসৱ কেৱল মাত্ৰ যাই যায় অসমৰ জনতাই এই যে এক ফেস্টিভেল আচলতে শান্তিকামী আছিল তেওঁ বুজি পাইছিল যে নিষ্ঠুৰ এই অঞ্চলত তেওঁৰ বহুদিন কাম নাই সেয়েহে শান্তিৰ সন্ধানত তেওঁ এক উড়ন্ত বগা পক্ষী হৈ উৰি গুচি গ'ল বিলীন হৈ মুক্ত আকাশৰ এতিয়াও যদি আমাৰ আমি ক'ৰবাত পুখুৰী চাওঁ